নমস্কাৰ, গুড ইভিনিং। আমি মই আৰু নিপন আবেলি বুলি এনে এপাক ফুৰিব আহিছোঁ। তাকে আপোনালোককো এনে থকাতকৈ অলপ পৰিৱেশটো দেখাওঁ। তো আমি আহিছিলোঁ দেৰগাঁৱলৈ বুলি। তো এয়া আমি দেৰগাঁও পাই গ'লোহি আৰু এয়া আমি দেৰগাঁৱৰে যি ডেইলি বজাৰ ৰোডত দেৰগাঁৱলৈ আহিছিলোঁ হয়, কিন্তু যিটো কামত আহিছিলোঁ দোকান বন্ধ। যি কি নহওক, দেৰগাঁৱলৈ আহি এজন দাদাক লগ পালোঁ আৰু স্ক্ৰীণত মই দেখাই দিছোঁ, আপোনালোকে হয়তো দেখিছেই। তো এইজন দাদা, যিজন দাদাক চিকিৎসা কৰিবলৈ ৰাজস্থান লৈ গৈছিল আমাৰ সকলোৰে মৰমৰ চিনাকি মিষ্টাৰ বিটু দাই, আৰু এতিয়া এওঁ দেৰগাঁৱতে হাতৰে চিকিৎসা কৰি আছে। আমি আশা ৰাখিছোঁ তেওঁ যাতে অতি সোনকালে সুস্থ হৈ উঠে। আৰু এয়া আমি ঘৰৰ অভিমুখে ৰাওনা হৈছোঁ এটা বিশেষ গাঁৱলীয়া পথেৰে। তো চক কেনেকুৱা লাগিছে জনাব কমেণ্টত। কি ধুনীয়া ৰাস্তা, আৰু ইয়াতে প্ৰায় ইয়াৰ মানুহখিনিয়ে কুঁহিয়াৰ খেতি কৰে চাগে, দেখিবলৈ পাইছোঁ। আৰু আমি আহি এতিয়া বৰ্তমান পাই গ'লোহি আমাৰ বাল্লিবাজি বাঁহী হোটেল। আৰু ইয়াতে চাহ একাপ খাই লৈছোঁ, অলপ মাইণ্ডটো ফ্ৰেছ কৰি লৈছোঁ। তো এয়া চাহ এটা খাই লৈছোঁ, লগত মিঠাই এটা খাই লৈছোঁ। আমাৰ চাহ তাহ খাই হৈ গ'ল। আজি মিনি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটি মিনি ব্লগৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।